ঈশ্বৰৰ ইচ্ছা কি হয় মই একটা পাঠ কৰি দিব বিচাৰো ৰোমিয়া 12:2 লিখা আছে ঈশ্বৰৰ ইচ্ছা কি হয় আৰু তোমালোকে জগতৰ অনুরূপ হবা কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা অর্থাৎ গ্রহণীয় উত্তম আৰু সিদ্ধ কি তা পরীক্ষা কৰি জানিবা তাৰ কাৰণে তোমালোকে নতুন মন কৰা দৰে আন ৰূপ ধৰা প্ৰেইজ দ্য লৰ্ড ঈশ্বৰৰ ইচ্ছা হৈছে উত্তম উত্তম আৰু গ্ৰহণীয় যোনটো নেকি উত্তম হয় যোনটো গ্ৰহণীয় হয় যোনটো গ্ৰহণযোগ্য হয় সেইটো আপুনি আৰু মই ভাবিব লাগিব সেইটো আপুনি আৰু মই চিন্তা কৰিব লাগিব এইটো হৈছে ঈশ্বৰৰ ইচ্ছা আৰু নতুন মন আমি কৰিব লাগিব এই পূৰ্ণ মন লৈ থাকিলে নহব প্ৰিয়সকল এই জগতৰ মোহ মায়া মন লৈ থাকিলে নহব যদি আপুনি জগতৰ মোহ মায়া মন লৈ থাকে প্ৰিয়সকল এদিন নোহৰ দৰে হ'ব নোহৰ বাইবেল নোহৰ যদি আপোনালোকে পুস্তক পঢ়িব মথলিকা সভাৰত লিখা আছে যে উটুৱাই নিনিয়ালৈকে গমেই নাপালে বুলি কৈছে প্ৰিয়সকল ন মানে যেতিয়ালৈকে বানপানী আহি গ'ল আহাৰ পাছত সবকে উটিয়াই মানে কি যেতিয়ালৈকে মানে আমি সাদৰি মে বলে যেখানে বহাইকে নাই গেলে মলাতে সেখানে গমেই নাই পালে মলাতে প্রেজ দ্য লর্ড আপনার মোৰ জীৱন তেনেকা হৈ আছে নেকি প্ৰিয়সকল যে প্ৰভুৰ আশীৰ্বাদ আহি আছে আপুনি গমেই পোৱা নাই হ্যাঁ যদি আপুনি তেনেকা যদি জীৱন যাপন কৰি আছে প্ৰিয়সকল আপুনি সাৱধান হৈ যাওক কিয়নো বাইবেলে কৈছে যে আপোনাৰ যিজন আহিবলগীয়া সি আহিবই বুলি কৈছে প্ৰিয়সকল কেতিয়াও পলম নকৰিব প্ৰেজ দ্য লৰ্ড আহিবলগীয়া এজন আহিবই তেওঁ আহিবলগীয়া আহিবই আৰু পুৰস্কাৰ দিবই তেওঁ ভাল আৰু বেয়া পুৰস্কাৰ দিবলৈ ৰেডি আছে প্ৰিয়সকল সেইকাৰণে আজি আপুনি আৰু মোৰ জীৱনত আজি আমি ভাবিব লাগে প্ৰিয়সকল যে আপোনাৰ আৰু মোৰ জীৱনত বাইবেলে কৈছে কোনো অলপতে আহিবলগীয়া জন আহিব তেওঁ পলম নকৰিব বুলি কৈছে প্ৰিয়সকল সঁচাকৈ প্ৰভু যীশু খ্ৰীষ্ট কেতিয়াও পলম নকৰে প্ৰিয়সকল আপোনাৰ মোৰ পলম হৈ যাব পাৰে কিন্তু তেওঁ আশীৰ্বাদ আহিব কাৰণে কেতিয়াও পলম নাই প্ৰিয়সকল আপুনি এক পবিত্ৰতা যদি প্ৰভু যদি কাষ চাপি আহে প্ৰভুৰ উপস্থিতি আহি পায় প্ৰিয়সকল স্বৰ্গৰ উপস্থিতি আহি যায় আৰু আপুনি নিশ্চয় প্ৰভুৰ আপোনালোকে তেওঁ আশীৰ্বাদ বিলাক আপুনি দেখিব পাৰিব প্ৰিয়সকল যোৱা দিনত কি হ'ল মই যেতিয়া মিনিষ্ট্ৰীলৈ গৈছিলো মোৰ যাবৰ কাৰণে মোৰ দেৰি হৈ গ'ল প্ৰিয়সকল মই 12টা বজাত পাইছো তাত সবে মোক চাই আছে কি হ'ল কি নাই ইমান দেৰি হৈ গ'ল আমাৰ পাষ্টৰ এনেকা বুলি কৈ আছে প্ৰিয়সকল মই ভাবিছো প্ৰভু ইয়াত যদি আপোনাৰ যদি উপস্থিতি নাথাকে মই মনে মনে প্ৰাৰ্থনা কৰো প্ৰভু ইয়াত যদি আপোনাৰ উপস্থিতি নাথাকে তেনেহ'লে তেওঁবিলাকে মোক এনেকাই কথাবিলাক ক'ব কিন্তু মই ভাবিছো প্ৰভু আপোনাৰ উপস্থিতি ইয়াত আহিব লাগিব এটা মনত মই প্ৰাৰ্থনা কৰিলো আৰু সবৰ কাৰণে মই ধন্যবাদ দিলো আৰু ধন্যবাদ দিয়াৰ পাছত মই গীৰ্জা আৰম্ভ কৰিলো প্ৰিয়সকল যেনেকাই মই পবিত্ৰ আত্মাৰ গান বিলাক মই গাইছো প্ৰিয়সকল তেনেকাই পবিত্ৰ আত্মাৰ উপস্থিতি আহিলে আৰু সকলো আত্মাত নাচিবলৈ ধৰিলে প্ৰেইজ দ্য লৰ্ড প্ৰভুৰ মহিমা হ'ল প্ৰিয়সকল তেতিয়া মোৰ চকুৰ পৰা মোৰ চকু পানী পৰি গ'ল মই ভাবিছো হয় প্ৰভু আজি মোৰ অলপ পলম হৈ গ'ল কিন্তু আপোনাৰ উপস্থিতিটো পলম তেনেকা মই প্ৰভুক মই ধন্যবাদ দিলো কাৰণ প্ৰভু সজীৱ তেওঁ প্ৰতিজ্ঞা কৰিছে তেওঁ বাইবেল লিখা আছে যিটো মই বিশ্বাস কৰে তেওঁ কেতিয়া লাজত নপৰিব প্ৰেইজ দ্য লৰ্ড আৰু মই যদি আমাৰ বিশ্বাস আছে প্ৰিয়সকল আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰত আপুনি আৰু মই কেতিয়া লাজত নপৰি প্ৰিয়সকল বেলেগ মানুহে লাজত পৰি যাব পাৰে কিন্তু আপুনি প্ৰভুৰ সন্তান হোৱা হেতুকে প্ৰভুৰ দাস হোৱা হেতুকে প্ৰভুৰ কাৰ্যকাৰী কৰা হেতুকে আপোনাৰ প্ৰভুৰ লগত ভাল সম্বন্ধ ৰাখা থকাৰ কাৰণে আপুনি কেতিয়া লাজত নপৰিব প্ৰেইজ দ্য লৰ্ড আজি আপোনালোকৰ জীৱনত প্ৰভুৰ বাক্য দিছে প্ৰিয়সকল সেইকাৰণে কৈছে যে কিয়নো অলপতে আহিব লগা জন আহিব পলম নকৰিব বুলি কৈছে প্ৰিয়সকল যিজনে আহিবলগীয়া আছে তেওঁ আহিবই তেওঁ 100% আহিব আপুনি যতে মাতিব তাতে আহিব প্ৰেইজ দ্য লৰ্ড কাৰণে বৰষুণ বাধা নহব তেওঁ কাৰণে ৰ'দ কাৰণে বাধা নহব তেওঁ গৰম কাৰণে বাধা নহব প্ৰিয়সকল আপুনি যিমান ডাঙৰ সমস্যাত নাথাকক আপুনি এক মন আচিতেৰে যদি প্ৰাৰ্থনা কৰে বাইবেল লিখা আছে জিহুৱাক পাব পৰা মতে বিচৰা আৰু তেওঁৰ ওচৰত থাকোতে তেওঁক প্ৰাৰ্থনা কৰা প্ৰেইজ দ্য লৰ্ড যেতিয়া আমাৰ জিহুৱাক পাব পৰা সময় হৈছে আপুনি আৰু মই যদি প্ৰাৰ্থনা কৰো আৰু বিচাৰো তেওঁ আহিবলগীয়া জন আহিবই প্ৰিয়সকল তেওঁ পলম কেতিয়াও নকৰিব সেইকাৰণে বাইবেলে কৈছে কিন্তু মোৰ ধাৰ্মিকজন হলে বিশ্বাসৰ দ্বাৰাহে জীয়াই থাকিব বুলি কৈছে আজি আপুনি যদি ধাৰ্মিক হয় আপোনাৰ জীৱনত বিশ্বাসৰ দ্বাৰাই আপুনি জীয়াই থাকিব প্ৰিয়সকল কিন্তু যদি হকি যায় বুলি কৈছে কোনোবা যদি বেকস্লাইড হৈ যায় কোনোবা যদি আঁতৰি যায় সেই জনত ঈশ্বৰৰ আত্মা সন্তুষ্ট নহয় বুলি কৈছে প্ৰিয়সকল
সেইকাৰণে আহক আজি আপোনালোকৰ মাজত যি বাক্য প্ৰভুৱে এই সময়ত দিলে প্ৰিয়সকল, সঁচাকে প্ৰভুৰ প্ৰতিজ্ঞা আমাৰ জীৱনত আছে প্ৰিয়সকল। আজি আপুনি আৰু মই ঈশ্বৰৰ ইচ্ছা পালন কৰিব লাগিব। ঈশ্বৰৰ ইচ্ছাটোই হৈছে আমাৰ প্ৰতিজ্ঞা ফল পোৱা প্ৰিয়সকল। আজি যদি ঈশ্বৰৰ ইচ্ছা যদি আমি পালন নকৰো, এটা বাইবেলত এনেকা লিখা আছে, মথি লিখা বাৰ্তা 7 অধ্যায় 21 পদত, মথি 7 অধ্যায় 21 পদ ঈশ্বৰৰ বাক্যত লিখা আছে, যিবিলাকে মোক প্ৰভু প্ৰভু বোলে তেওঁবিলাকে সকলোৱে যে স্বৰ্গ ৰাজ্যত সোমাব এনে নহয়, কিন্তু যিজনে স্বৰ্গত থকা মোৰ পিতৃ ইচ্ছা পালন কৰে সেইজনে সোমাব। প্ৰেইজ দ্য লৰ্ড। কেতিয়াবা আমি ভাবো প্ৰভু আৰু মই প্ৰভু আপোনাৰ লগত মই লাগি আছো, আৰু আমি বেকস্লাইড হৈ যাওঁ, আৰু আমি কেতিয়া ভাবো প্ৰভু আপোনাৰ লগত আমি লাগি আছো। তেনেকে কৰি কৰি যদি আমাৰ 50-50 জীৱন বিলাক হৈ আছে প্ৰিয়সকল ন, আমি দেখুৱাত জীৱন যাপন কৰি আছো। বাইবেলে কৈছে যিবিলাকে মোক প্ৰভু প্ৰভু বুলি কয় বুলি কৈছে, তেওঁবিলাকে যে সকলোৱে স্বৰ্গ ৰাজ্য সোমাব এনে নহয় বুলি কৈছে প্ৰিয়সকল। তেওঁবিলাকে যে সাধাৰণতে সোমাই যাব এনে নহয় বুলি কৈছে প্ৰিয়সকল। প্ৰভু প্ৰভু বুলি সকলোৱে ঈশ্বৰ ৰাজ্য সোমাব এনে নহয় বুলি কৈছে প্ৰিয়সকল। কি যিজনে স্বৰ্গত থকা মোৰ পিতৃ ইচ্ছা পালন কৰে, আৰু স্বৰ্গত থকা পিতৃ ইচ্ছাটো পালন কৰিব লাগিব। এই আমাৰ মণ্ডলী বিলাক এটা ডক্টৰিন আছে প্ৰিয়সকল, এই ডক্টৰিন ইচ্ছাটো পালন কৰিলে আপুনি কেতিয়াও স্বৰ্গ ৰাজ্য সোমাবলৈ নাপাব। প্ৰেইজ দ্য লৰ্ড। আপুনি পিতৃ ইচ্ছা পালন কৰিব লাগিব, আৰু এই পিতৃ ইচ্ছাটো আজি আপুনি আৰু মই জানিব লাগিব প্ৰিয়সকল। সেইকাৰণে আজি আপোনালোকৰ মাজত আজি পিতৃ ইচ্ছাটো আপুনি আৰু মই ভাবিব লাগিব, পিতৃ ইচ্ছানো কি হয়, পিতৃ ইচ্ছা আজি কি হয়, এইটো আপুনি আৰু মই জানিব লাগিব প্ৰিয়সকল। আজি মই কাৰো এগেইনষ্টত কথা কোৱা নাই প্ৰিয়সকল, আজি মই কাকোবাৰ ডাটেৰে কোৱা নাই, কিন্তু আজি মই প্ৰভুৰ বাক্যহে কৈ আছো প্ৰিয়সকল। আজি আপুনি নিশ্চয় বাইবেল পঢ়িব জানে, আপুনি পঢ়িব প্ৰিয়সকল, আৰু যোনটো নাজানে সেইটো বুজিব, প্ৰাৰ্থনা কৰিব বুজিবৰ কাৰণে। প্ৰভু নিশ্চয় আপোনাক বুজাব প্ৰিয়সকল, প্ৰভু আপোনাক নিশ্চয় আশীৰ্বাদ কৰিব। প্ৰভুৰ পিতৃ ইচ্ছা সেইজনে সোমাব বুলি কৈছে প্ৰিয়সকল। তাত আমাৰ অহংকাৰ, তাত ঘমণ্ড, তাত আমাৰ কথাবিলাক নচলিব প্ৰিয়সকল। প্ৰভুৰ ৰাজ্যত এইবিলাক আমাৰ একো কামেই নহব আপোনাৰ আৰু মোৰ। সেইকাৰণে বাইবেল লিখা আছে যে প্ৰতিজ্ঞা ফল পাবৰ কাৰণে হলে আপুনি আৰু মই ঈশ্বৰৰ ইচ্ছাটো পালন কৰিব লাগিব। প্ৰেইজ দ্য লৰ্ড। জীৱন প্ৰাণ আত্মা হৰি প্ৰভু সমৰ্পণ কৰো প্ৰিয়সকল। আমাৰ পিতৃ ইচ্ছানো কি হয় তাক আমি জানিব ইচ্ছা কৰো। সঁচাকে আজি ঈশ্বৰৰ বাক্যৰ যোগেদি আজি আপোনালোকৰ মাজত যি মই বাক্য কলো প্ৰিয়সকল, আপুনি সঁচাকে প্ৰভু আপোনালোকে ধন্যবাদ দিয়ক প্ৰিয়সকল। আজি প্ৰভু আজি মোৰ জীৱনত বাক্যবিলাক মই আগুৱাই কৰাৰ কাৰণে, কেতিয়াও এনেকুৱা বাক্যবিলাক মই নকওঁ প্ৰিয়সকল, কিন্তু আজি মোৰ আত্মাত আজি আগুৱাই কৰিলে প্ৰিয়সকল। বহুত আমাৰ বিশ্বাসী বিলাকৰ মাজত হ'ব পাৰে কোনোবা লাইনত তেনেকুৱা ব্যক্তি থাকিব পাৰে প্ৰিয়সকল। আজি যদি তেওঁ ঈশ্বৰৰ ইচ্ছা যদি জীৱন যাপন কৰা নাই প্ৰিয়সকল, তেনেহলে সাৱধান হৈ যাওক, আৰু আপোনাৰ জীৱনত আপুনি ভাবি চাওক সঁচাকে আজি আপুনি ঈশ্বৰৰ ইচ্ছা পালন কৰি আছে নে মানুহৰ ইচ্ছা পালন কৰি আছে প্ৰিয়সকল। যদি আপুনি ঈশ্বৰৰ ইচ্ছা যদি পালন কৰা নাই তেনেহলে সাৱধান হৈ যাওক। আজি আপোনাৰ কাৰণে ঈশ্বৰৰ ইচ্ছা পালন কৰিবৰ কাৰণে ঈশ্বৰে আজি আপোনাৰ বাক্য দি আছে প্ৰিয়সকল। সঁচাকে আজি আপোনালোকৰ মাজত যি মই বাক্য কলো প্ৰিয়সকল, আহক আমি সকলোৱে জীৱন সমৰ্পণ কৰিম, আৰু প্ৰভু ওচৰত আমি প্ৰাৰ্থনা সহকাৰে আমাৰ জীৱন বিলাক আৰু প্ৰভু ওচৰত সমৰ্পণ কৰি আমি প্ৰভু ওচৰত আমি কাষ চাপি যাওঁ প্ৰিয়সকল। তেওঁ আজি আমাক জনালে প্ৰিয়সকল, তোমালোকে যেন প্ৰতিজ্ঞা ফল পোৱা বুলি কৈছে। আজি আপুনি আৰু মই সেই প্ৰতিজ্ঞা ফল পাব লাগিব প্ৰিয়সকল। আৰু এই প্ৰতিজ্ঞা ফল আজি ঈশ্বৰে আপোনাক আৰু মোক দিব বিচাৰিছে। সঁচাকে আহক আমি প্ৰভু ওচৰত নিজৰ জীৱন সমৰ্পণ কৰিম, প্ৰাৰ্থনা কৰিম প্ৰিয়সকল। বাইবেল লিখা আছে কিন্তু মোৰ ধাৰ্মিকজন হলে বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব বুলি কৈছে। আজি সঁচাকে আপুনি আৰু মই বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব পাৰিম নে? বিশ্বাসটো হৈছে অদৃশ্য বস্তু। আজি প্ৰভু যীশুখ্ৰীষ্টক কোনো আমি দেখা নাই, কিন্তু আমাৰ বিশ্বাস আছে, আমাৰ প্ৰাৰ্থনা তেওঁ শুনে, আমাৰ বিশ্বাস আছে আমাৰ সকলো তেওঁ নিবেদন বিলাক শুনে প্ৰিয়সকল। প্ৰেইজ দ্য লৰ্ড। সকলোৱে প্ৰভুৰ কাষ চাপি যাম, আৰু প্ৰভুক আমি ধন্যবাদ দিম, আমি সকলো মিলি প্ৰাৰ্থনা কৰিম, চবেই আমি প্ৰভুক ধন্যবাদ দিম। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, ধন্যবাদ।